কবি বিকাশ বৰাৰ বন্দিত্বৰ অনুভৱ কৃষ্ণচূড়া ফুলিব। এতিয়া দৌৰ প্ৰতিযোগিতা বন্ধ হ'ল, আকাংক্ষাবোৰো জেগাতে ৰ'ল। পাবলো নেৰুদাৰ ভিক্টৰী উইথ ন' ছাৰ্ভাইভাৰ্ছ সকলোৱে বুজা হ'ল। প্ৰলয়ৰো একোটা আবেদন আছে, সম্প্ৰতি আমাৰ শংকিত মুখ মৌন উঠ, অন্তদৰ্শনত ৰত যত জীৱ তত শিৱ। এতিয়া কৃষ্ণচূড়া ফুলাৰ বতৰ। ফ্ৰেটাৰ্নিটি আৰু হিউমেনিটি শব্দবোৰ আগতে ড্ৰয়িং ৰুমত ফুলদানিত সজোৱা ফুল আছিল। সংকীৰ্ণতাত ইয়াৰ সুঘ্ৰাণ বিয়পা নাছিল। এতিয়া সোণাৰুৰ হালধীয়া হৈ বিয়পিছে, কিয়নো চেৰীৰ দৰে কৃষ্ণচূড়া আৰু এজাৰো ফুলিছে। অস্পৃশ্যতা পুনৰ ঘূৰি আহিছে জীয়াই থকাৰ ক্ষণিক মেকানিজম হৈ, এটি সুসংস্কাৰ হৈ। ইয়াতেই দেখোন লুকাই আছে প্ৰচুৰ হিউমেনিটি। প্ৰলয়ে পালন কৰিছে গুৰুৰ ভূমিকা, যি প্ৰলয়ে সম্প্ৰতি বান্ধি আছে হিউমেনিটিৰ সেন্দুৰীয়া আলি, সেই বাটত স্পৃশ্যতাৰ পুনৰ গজালি। কৃষ্ণচূড়া ফুলিব, সোণাৰো ফুলিব, এজাৰত বেজাৰ কৰাৰ বাসনা সকলোৰে আহিব।